লমালমে কৈ লাগে কলিজাত চেনেহৰে ডালি মইনা তোমালৈ লমালমে কৈ লাগে কলিজাত চেনেহৰে ডালি মইনা তোমালৈ নীলাজি সময়ৰে গান গাবলে নেযায় জানো মন উৰে 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 দুটি উৰণীয়া মন জোৰে জোৰে পাতি শীতলাই বুকুখন ইখানৰ দিশেৰে জাকি মাৰি দুলে 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 কাণৰে কেৰু জুৰি খুলে 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 মিচিকি আহিতি মোৰ জলে 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 বুকুৰে এতিয়া কোৱা তুমি মোক কেতিয়া নিজে কৰি ল'ম বুলি ভাবিছা বহুত বেছি সোনকালে তোমাৰ কেৱল কৈ থাকোঁতে যাব আজিলৈকে ঘৰতে কম কম বুলি ক'বই পৰা নাই এই পাগলি তেনেকৈ কিয় কৈছা তেনেহ'লে কেনেকৈ ক'ব লাগে হা চা মনটোৱেতো কয় তাইক আজি নিজৰ কৰি লওঁ কিন্তু তয়ে ভাবচোন এতিয়া জানো এইটো সম্ভৱ তেতিয়াহ'লে কেতিয়া সম্ভৱ হ'ব অহা বহাগত চাই থাক অহা বহাগত তোক নিজৰ কৰিহে এৰিম সঁচাকৈ কৈছাতো এয়া চা তোৰ কচম সঁচাকৈ কৈছোঁ হ'ব দিয়া এতিয়া আৰু কচম খাই দেখুৱাব নালাগে ঐ কলৈ গৈছিলি তই নাই এনে অলপ ওলাই আহিছিলোঁ তই পিছে কলৈ যাওঁ নাই এনেই ময়ো তোৰ দৰে অলপ ওলাই যাওঁ বুজিতো পাইছে হ'ব দে পাইছোঁ বুজি পিছে কাইলৈ ৰাতিপুৱা এপাক ওলাবিচোন বহুদিন হ'ল তোৰ লগত ক'তো যোৱাই নাই হ'ব দে কাইলৈ যাম দে এতিয়া কৈ থাকোঁ মই নহ'লে আকৌ সেইফালে চলি মৰিব ঠিক আছে যা ঐ অথনিৰ পৰা তোমাক মই বিচাৰি আছিলোঁ ক'লৈ গৈছিলা তুমি নাই এনে অলপ খুৰীহঁতৰ ফালে ওলাই গৈছিলোঁ মা অথনিৰ পৰা যে ইয়াতে ৰৈ আছোঁ সোনকালে আহিবলৈ কাৰ মূৰ্তি কৰি আছিলি আহি পালোঁ নহয় এতিয়া আৰম্ভ হ'লেই আৰু ঐ গাভৰু ছোৱালীজনী হৈ এনেকৈ অলৈ তলৈকৈ ঘূৰি ফুৰিলে হ'ব নেকি তোৰ আৰু ঘৰত কাম বন নাই মায়ে কেৱল অনবৰতে বলকিয়ে থাক ক'তো মানে ওলাই যাব নোৱাৰি অথনি যে ফোন কৰিছিলোঁ কাৰ লগত বিজি আছিলি তই ফোন কৰিলেহে ভিজিব বেলেগে কৰিলেতো নাপায় বেলেগ আকৌ কোন আৰু মানে কাৰোবাৰ লগত চলি আছে ধেৎ তোৰ মূৰটো মাথাত কি বেলেগ চিন্তা নায়েই কেৱল সন্দেহ আৰু সন্দেহ আকৰিজনী সন্দেহ কৰা নাই নহয় এয়া মোৰ হেৰুৱাৰ ভয়হে হ'ব তেল মাৰিব নালাগে যাওঁ মই ছাগলী দুজনীক পানী খুৱাবলৈ আছে দে যা এতিয়া মোতকৈ এই ছাগলী দুজনীহে মৰমৰ হ'ল বৰমা ছোৱালী ঘৰত আছেনে আছে কলৈনো যাব ঘৰৰ ভিতৰতে সোমাই মোবাইল পিটিকি আছে কাম বনটো একো নাই খাইছে আৰু শুইছে শুনকচোন হয় কওকচোন এই ৰূপম চলিৰ ঘৰটো এইখন গাঁৱতে হয়নে হয় এইখন গাঁৱৰে হয় পিছে আপুনি বা ক'ৰ পৰা আহিছে হয় মই গুৱাহাটীৰ পৰা আহিছোঁ মই মানে এইখন গাঁও নতুন সেইবাবে আপোনাক সুধিছোঁ বেয়া নাপায় যে তেখেতৰ ঘৰটো দেখুৱাই দিব পাৰিব নেকি নিশ্চয় বেয়া আকৌ কিয় পাম সেইটোৱে ৰূপম চৌধুৰীৰ ঘৰ হয় ঠিক আছে থেংক ইউ দেই লগ পাই ভাল লাগিল আশা কৰোঁ আকৌ লগ পাম হয় পাম কিয় নাপাম সেইজনী হ'ব আপুনি গৈ থাকক ঐ তই কাইলৈ ইণ্টাৰভিউ দিবলৈ গৈছিলি নহয় গৈছিলোঁ পিছে কেনেকুৱা হ'ল কেনেকুৱা হ'ব আৰু এই একেই যি দেখিছোঁ চাকৰি এটা নাপামেই নেকি
নোৱাৰিছোঁ আৰু এনেকৈ এনেকৈ পটকৈ হাৰ মানিলে নহ'ব নহয় তোৰনো কি ক'ম মোৰো সেই একেই আৰু এইজনীতো কেৱল খং অভিমান কৰিয়ে থাকে কওঁ এটা বুজে এটা তাকেও নিজৰ বাবে নহ'লেও ঘৰখন আৰু তাইক লৈ চিন্তা হয় কেতিয়াবা হ'ব দে ইমান মূৰ গৰম কৰিব নালাগে সময়ত দেখা যাব এনেও বোলে যি হয় ভালৰ বাবেই হয় হ'ব তোৰ এইবোৰ কথা একো এতিয়াতে কৰিবলৈ নাইয়ে এইবোৰ কৈয়ে মনটো খানা দি থওঁ আৰু ৰচোন তাইৰ ফোন আহিছে ক'ত আছে তই এনেই নয়নৰ লগত বহি আছোঁ মই নৈ কাষৰ গছজোপাৰ তলতে ৰৈ আছো আহ সোনকালে অলপ পলম নকৰিবি এতিয়াই যাব লাগিব কিয় আহিব মন নাই নেকি হেই গৈছোঁ ৰ ঐ নয়ন মই যাওঁ ৰ দে যা ঐ শুনচোন মই বেকাৰ ল'ৰা বুলি এৰি গুচি নোযোৱাতো এৰি গ'লে কেতিয়াবাই গুচি গ'লোহেঁতেন তোক অকলশৰীয়া কৰিবলৈ মই তোৰ ওচৰলৈ নাই অহা নহয় তোৰ লগত থাকি সুখে দুখে জীৱন জীয়াবলৈহে আহিছোঁ ইছ হয়নে পাগলীজনী থাকিব পাৰিবা জানো এনেকৈ সদায় মই কি তোক কেতিয়াবা নোৱাৰোঁ বুলি কৈছোঁ নেকি নাই কোৱা হ'লেও অলপ হয়তো লাগিব ন হ'ব মোক লৈ ইমানো ভয় কৰি থাকিব নালাগে মই তোমাৰ সুখতো আছোঁ দুখতো আছোঁ আৰু এনেকৈয়ে হাতে হাত ধৰি সদায় আগুৱাই গৈ থাকিম ঐ ক'ত যোৱা চিনি পাইছানে আপুনি পাইছোঁ কিয় নাপাম ক'লৈ যোৱা পিছে দোকানলৈ যাওঁ বস্তু কেইটামান আনিবলৈ কিন্তু আহি থাকোঁতে কি হ'ল জানো আগচকাটো ফুটি থাকিল এতিয়া কি কৰিবা এনেকৈয়ে গৈ থাকিম আৰু বেয়া নাপায় যদি মোলৈ গৈ বস্তু এটা আনিব পাৰিব ৰ'ব তেতিয়াহ'লে মই চাইকেলখন মানুহে ঘৰ তাত থৈ আহোঁ ঠিক আছে উঠক নহ'লে উঠিব হোৱাই নাই এতিয়াও তোৰ ফোন অহালৈহে বাট চাই আছিলোঁ থ মিছা মাতিব নালাগে মাতিছোঁ মিছা ৰাতি 1 বজালৈ চোন তোমাৰ লগতে কথা পাতি আছিলোঁ শুব খুজিলেও শুব নিদিয়াচোন হা এতিয়া মানে দুখটো মোৰহে হ'ল মইহে জগৰীয়া হ'লোঁ হ'ব ঠিক আছে নকৰোঁ আজিৰ পৰা ফোন থাকিবি কিমান দিনে ৰাতি শুই থাকোঁ হেই তেৰিকা একো কথা মানে ক'বই নোৱাৰোঁ কথা কওঁ কিবা বুজিব কিবা হেই হ'ব আৰু ৰাগ এতিয়া হ'ব ইয়াতে ৰখক শুনকচোন বেয়া নাপায় যদি আপোনাৰ নম্বৰটো দিব পাৰিব নেকি নাই আৰু এনে কেতিয়াবা কথা পাতিব পাৰিম একো নাই লৈ লওক আৰু আপুনি বুলি নকলেও হ'ব তুমি বুলি ক'লেই হ'ল ঠিক আছে কওকচোন ঠিক আছে এতিয়া মই গৈ থাকোঁ যাওক বাই বাই ঐ তই যে দিনাখন ইমান খৰকৈ গ'লি তাৰপিছত তোৰ খবৰ নাইকিয়া খবৰৰ কথা হ'ব ৰ তই পিছে এটা কথা গম পাৱনে নাই কিনো এনেকুৱা কথা হ'ল সেইদিনাখন বজাৰত যাওঁতেচোন শেৱালীক ল'ৰা এটাৰ লগত দেখিলোঁ সেইজন তাইৰ ঘৰৰ ওচৰৰে ৰূপম চৌধুৰীহঁতৰ আলহী হেনো সেইবাবে হয়তো বজাৰলৈ গৈছিল আৰু তেনেকুৱাহে কথা পিছে তোৰ যদি খং সিমান কমিলে নাই সেইদিনা যিখনহে হ'ল এতিয়াও ফেম ধৰিয়ে আছে আকৌ হ'লি নে কিবা নহ'বলগীয়া দিন কেইটানো কৈছে কিবা ক'ব লাগেহে মাত্ৰ বেলুনটোৰ দৰে মুখখন ফুলিবই ধৰে তহঁতৰ মানে বিহু ভালে কৰি লাগিছে
এনে আৰু আমাৰ মৰমৰ গাঁওখন। পিছে এইকেইদিন আমাৰ গাঁওখনত থাকি কেনে পালা? সঁচাকৈ বহুত ভাল লাগিলে। এনেকুৱা লাগিছে এইখন গাঁৱৰ বাবে মই প্ৰথম নহয়। কিয় বা আজি গাঁওখন বৰকৈ নিজৰ যেন লাগিছে। আৰু এনেকুৱা লাগিছে যেন তোমাৰ মোৰ চিনাকি আজিৰ নহয়, বহু দিনৰ। বাহ, আজি হঠাৎ ইমান আৱেগিক হৈ পৰিলা যে? আৱেগিক নাই হোৱা বাৰু, কিন্তু এটা কথা সঁচা, তোমাক আৰু তোমালোকৰ গাঁওখনে মোক কিবা এটা আকৰ্ষিত কৰিছে। নেজানো আৰু তোমাক বা আকৌ গাঁওখনে কি ইমান আকৰ্ষিত কৰিছে? ঐ কুহি, ঐ ৰ ঐ তোক ৰ বুলি কৈছো নহয়। কি হ'ল? আই ঐ আকৰিজনী, এতিয়াও মোক খং কৰি আছনে? হ'ব আৰু কিমাননো খং কৰ, অকণ মৰম কৰিবলৈ শিকিবিচোন। মৰম কৰিবলৈ আনে, খং কৰিবলৈ আনে। এতিয়া যোৱা ঘৰত শুই থাকিবি। এনেতো ফোন কৰিলে ডিষ্টাৰ্বহে হয়। তয়ো সেই আগৰ কথা ধৰি থাকিব লাগেনে? নধৰি কি কৰিম? সেইদিনা যিখনহে শুনাইছ। হেত পাগলী, সেইদিনা খং উঠি থকাৰ বাবেহে কৈছিলোঁ তোক আৰু মই কেতিয়াবা বেয়াকৈ ক'ব পাৰোঁনে? হৈছে যোৱা, এতিয়া চানি হাৰিব নালাগে। পিছে বাইকখন কেতিয়া লোৱা কোৱা? সেইটো কথা তুমি চিন্তাই নকৰিবা, এইবাৰ লোৱাটো ফাইনেল। কি কোৱা, সঁচা? সঁচা আকৌ। তই আহিছ? কোৱাচোন, এই আবেলি পৰত মাতি পঠিয়ালি যে? এইকেইদিনচোন তই সেই ল'ৰাজনৰ লগত বৰকৈ সময় দি আছ। ক'তা যাতা বলকি নাথাকিবি দেই। সেই গাঁওখনত নতুনকৈ আহিছিল বাবেহে মোৰ লগত গাঁওখন ফুৰিব গৈছিল। তাতেনো কি জগৰ লাগিলে? সি গাঁৱত নতুনকৈ আহিছে বাবে তই যে তাক সহায় কৰিছা, সেইটোক মই বেয়া পোৱা নাই। কিন্তু তয়ে ভাবিছাচোন, অচিনাকি ল'ৰা এটাৰ লগত এনেকৈ ঘূৰি ফুৰিলে মোৰ জানো কিয় ভাল লাগে? তুমি মানে মোক সন্দেহ কৰিছা? এতিয়া কি? এতিয়া তোমাৰ মোৰ প্ৰতি থকা বিশ্বাসবোৰ ক'ত গ'ল? চোৱা শেৱালি, ইয়াত মই কোনো বিশ্বাস অবিশ্বাসৰ কথা কোৱা নাই। মই নিবিচাৰোঁ আমাৰ সম্পৰ্কৰ মাজত অন্য কোনোবা অহাটো, আৰু হয়তো সহ্য কৰিব নোৱাৰোঁ তুমি আনৰ হোৱাটো। এতিয়া বুজিলোঁ। মই কেতিয়াও ভবাই নাছিলোঁ তুমি ইমান তললৈ নামিবা বুলি। দুদিন সেই ল'ৰাজনৰ লগত ঘূৰোঁতে তুমি মোক ইমানখিনি নুশুনালা? তুমি যেনেকৈ ভাবিছা মই তেনেকুৱা ছোৱালী নহয়, বুজিছা ন? তুমি মোক ভুল বুজিছা। তুমি ভবাৰ দৰে মই একোৱে ভবা নাই। মই মাথো মনত আহি থকা কথাবোৰহে কৈছিলোঁ। আচ্ছা, এতিয়া মানে তোমাৰ মনত মোৰ প্ৰতি এইবোৰ ভাবহে আহে? হ'ব, মই আৰু একো বুজিব বাকী নাই। তুমি সঁচাকৈ ভুল ভাবি লৈছা। আচলতে আৰু একোৱে শুনিবলৈ নাই। তুমি তোমাৰ মনত মোৰ বিষয়ে যি ভাবি আছা ভাবি থাকা। মই আহিছোঁ, ভালে থাকিবা। আৰু হয়তো কেতিয়াও লগ নাপাম চাগে। শেৱালি, কোৱা। হেল্ল', কি কৰিছা? আবেলি তুমি বিজি আছিলা নেকি? আবেলি তাইকে লগ কৰিবলৈ গৈছিলোঁ। কি হ'ল? লগ কৰাৰ পিছতো ইমান মন বেয়া কৰি আছো যে? নাই, এনেও মনটো আজি ভাল লগা নাই কিবা। কিয়? ক'ৰবাত কিবা হ'ল নেকি? কথাখিনি মোক খুলি ক'ব পাৰিনে? খুলি ক'বলৈ নো কিটো আছে? তাই আৰু মোৰ মাজত ডাঙৰ ভুল বুজাবুজি হ'লেও। কি কৰোঁ এতিয়া মই? তই অলপ ধৈৰ্য ধৰচোন, সকলোবোৰ ঠিক হ'ব ৰ। তই ভাগি নকৰিবি। দে, মই গৈ থাকোঁ। তই গলিয়ে নে? কি যে হৈ গ'ল নহয়। ময়ে এটা কিবা কৰিব লাগিব। তইনো কিমান দিন এনেকৈ থাকিবি? তাক এৰি জানো তই থাকিব পাৰিবি? নোৱাৰিম চাগে। আচলতে তহঁতৰ মাজত এটা ডাঙৰ ভুল বুজাবুজি হৈছে, আৰু তই সেইটো মানি ল'ব পৰা নাই। কেনেকৈ মানি লওঁ তয়ে ক? ইমানখিনি বিশ্বাসৰ মাজতো যদি সি মোক এনেকৈ সন্দেহ কৰে? হয় দে, কথাটো নোহোৱা নহয়, কিন্তু চা,
সি তোক হেৰুৱাব নিবিচাৰে সেইবাবে হয়তো তেনেকুৱা কৈছিল ময়ো নিবিচাৰোঁ তাক হেৰুৱাব কিন্তু নাজানো হঠাৎ সিদিন কি কৈ পেলালো তই এটা কথা ভাবিছাচোন তোৰ ঠাইত যদি সি হ'লহেঁতেন তই জানো সহ্য কৰিব পাৰিলে হয় নাই কেতিয়াও নোৱাৰোঁ সেইকাৰণে কৈছোঁ তোৰ হৈ যোৱা কথাবোৰ পাহৰি যা এতিয়াও একো শেষ হৈ যোৱা নাই তহঁতে আকৌ আগৰ দৰে সম্পৰ্কটো বান্ধি ৰাখিবলৈ চেষ্টা কৰ অৰূপ হিতেশ দে বাৰু তহঁতে অলপ কথা পাত মই আহিছোঁ অৰূপ তুমি শেৱালি আৰু নয়নৰ সম্পৰ্কৰ কথা গম পাওঁনে নাই শেৱালিচোন মোক একোৱে কোৱা নাই তেন্তে এতিয়া শুনা ঠিক আছে তেনেহ'লে তোমালোকে মোক এইবোৰ কথা লৈ ভুল বুজি নাথাকিবা আৰু মই এনেও পৰহিলৈ ঘৰলৈ গৈয়ে আছোঁ কথাবোৰ কোৱাৰ কাৰণে বেয়া নাপাবা নাই নাপাওঁ ঠিক আছে আহিছোঁ ঐ কিমান সময় ৰৈ থাকিম মই কৈ থাকোঁ দে কি হৈছেনো তোৰ অহাৰ পৰা অকল যাওঁ যাওঁ কৰি আছোঁ যে অ' দেহা কোনেনো যা কৰি আছে আইঐ মোৰ আকৰিজনী আহি পালা নাই আহি পোৱা আৰু তই মোক আকৰি আকৰি কৈ নাথাকিবি তোক নকলে কাকনো কম আকৰি অ' হয় নেকি ৰহ তোক আজি মই কোন আকৰি দেখুৱাই আছোঁ এৰচোন দুখ পাইছোঁ ঐ তই মোক এতিয়াও বেয়া পাই আছ মই জানো তোক কেতিয়াবা বেয়া পাই থাকিব পাৰোঁ কিন্তু তোক তেনেকৈ অচিনাকি ল'ৰা এটাৰ লগত দেখি মোৰ ভয় লাগি গৈছিল কিয় মোৰ প্ৰতি কি তোমাৰ এইখিনিও বিশ্বাস নাই তোৰ প্ৰতি মোৰ সম্পূৰ্ণ বিশ্বাস আছে কিন্তু সেই অচিনাকি ল'ৰাজনৰ প্ৰতি মোৰ অকণো বিশ্বাস নাই কেনেবাকৈ যদি তোক মোৰ পৰা আঁতৰাই লৈ যায় একদম চুপ মুখলৈ নানিবি এইবোৰ কথা তোৰ পৰা মোক কোনেও কেতিয়াও আঁতৰাই নিব নোৱাৰে ঐ তোক মই কেতিয়াও হেৰুৱাব নিবিচাৰোঁ আৰু তোক কেতিয়াও আনৰ হ'ব দিব নোৱাৰোঁ তোক সদায় নিজৰ মনতে ৰাখিব বিচাৰোঁ তই কিয় এনেকুৱা হা মোৰ ওপৰত বিশ্বাস ৰাখ মই সদায় তোৰ আৰু তোৰ হৈয়ে থাকিম আৰু তোক কেতিয়াও খং নকৰোঁ মই তোক আৰু কেতিয়াও সন্দেহ নকৰোঁ তই পিছে সঁচাকৈ মোক অহা বহাগত নিজে কৰি ল'ব পাৰিবি নে এইবাৰো তোৰ কৈ থাকোঁতে যাব অহা বহাগত কিয় পাৰিলে আজিয়ে উঠাই দিওঁ নেকি বা আপেকে সেইটো নকওঁ আৰু এই যে না দুখ পাইছোঁ হাই ঐ তই এটা কথা জাননে নাই কি কথা তই যে কৈছিলি বাগিখনৰ কথা অহ তাতে কি হ'ল লোৱাটো একেবাৰে খাটাং সঁচা তেনেহ'লে ময়ো তোৰ লগত বিয়াতে একেবাৰে খাটাং